নমস্কাৰ বন্ধু বান্ধৱী আৰু শুভাকাংক্ষীসকল। বহুত দিনৰ পিছত আপোনালোকৰ মাজলৈ আহিছোঁ এটা নতুন বিষয় লৈ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। নতুনকৈ মোৰ চেনেলটো দেখা সকলক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। আঁউসী, পূৰ্ণিমা, একাদশী আদি আপোনালোকে বহুতেই পালন কৰে নিশ্চয়। আজিকালি অৱশ্যে এই তিথিবোৰ বৰ কম মানুহেহে পালন কৰে। যিসকল লোকে একাদশীৰ ব্ৰত পালন কৰে তেওঁলোকে নিশ্চয় জানে যে অহা ২৪ মাৰ্চ অৰ্থাৎ কালিলৈ শুক্ল পক্ষৰ একাদশী তিথি পৰিছে। ফাকুৱা বা ফাল্গু পূৰ্ণিমাৰ আগত পৰা এই একাদশীৰ অতি বেছি মহত্ব আছে। এই একাদশীক আমলখি একাদশী নামে জনা যায়। স্বাস্থ্যৰ বাবে অতি উত্তম আমলখিৰ আধ্যাত্মিক গুৰুত্বও খুব লক্ষণীয়। ভগৱানৰ আশীৰ্বাদ আৰু মুক্তি লাভৰ আকাংক্ষা কৰা সকলে ফাল্গু পূৰ্ণিমাৰ আগত পৰা এই একাদশীৰ ব্ৰত নিয়মমতে পালন কৰিলে নিজৰ আকাংক্ষা পূৰণ হ'ব। কালিলৈ অৰ্থাৎ ২৪ মাৰ্চ তাৰিখে ৰাতিপুৱা 10:23 পৰা ২৫ মাৰ্চ তাৰিখে ৰাতিপুৱা 9:47লৈকে একাদশী তিথি পৰিব। এইখিনি সময়ত আপোনালোকে ব্ৰত ৰাখিব পাৰে। ব্ৰত ৰাখিলে মাছ, মাংস, মদ, মদিৰা, পিঁয়াজ, মচুৰ দাইল আদি দশমী তিথিৰ দিনাৰ পৰাই আচলতে খাব নালাগে। ভগৱান বিষ্ণুৰ ধ্যান কৰি ওম নমো ভগৱতে বাসুদেৱায় এই মন্ত্ৰটো জপ কৰিব। ৰাতিপুৱা সোনকালে উঠি সম্পূৰ্ণ ঘৰ সুন্দৰকৈ চাফা কৰিব আৰু মেইন দুৱাৰ যিখন থাকে ঘৰৰ সেইখন চাফ চিকুণ কৰিব। তাৰপিছত পানীত এচিকুট হালধি মিলাই লৈ গোটেই ঘৰতে ছটিয়াব। এনে কৰিলে কোনো ঋণাত্মক শক্তিয়ে ঘৰত প্ৰৱেশ কৰিব নোৱাৰে। এই একাদশীৰ দিনা তুলসী নুচুব আৰু তুলসীৰ পূজা নকৰিব। আমলখি খাব। আমলখিৰ ৰস সেইদিনা খাব পাৰে। হালধীয়া সামগ্ৰীৰে ভগৱান বিষ্ণুৰ পূজা কৰিব। আমলখি গছ যদি ঘৰত আছে তেন্তে গছজোপাৰ তলখন চাফা কৰি দিব। পানী ছটিয়াব। পানীত হালধি মিলাই আমলখি গছজোপাক পানী প্ৰদান কৰিব, অৰ্থাৎ পানী দিব গছত আৰু সেৱা জনাব। আমাৰ অসমীয়া মানুহে সাধাৰণতে এনেদৰে পূজা আদি কৰা দেখা নাযায়। একাদশী ব্ৰত অৱশ্যে বহুত মানুহে পালন কৰে। আমি সৰুৰে পৰা ঘৰত আমাৰ মা দেউতাহঁতক পূৰ্ণিমা, আঁউসী আৰু একাদশীৰ ব্ৰত পালন কৰি অহা দেখিছোঁ। অৱশ্যে খুব পূজা পাতল বা খুব নিয়ম কানুন কৰি পেলাই নকৰে, কিন্তু কেৱল ব্ৰত কৰে। আৰু একাদশীৰ দিনা অন্ন খোৱা এনেও নিষেধ বুলি আমি সকলোৱে জানোৱেই। গতিকে এই একাদশীটো যিটো ফাকুৱা আগত বা ফাল্গু পূৰ্ণিমাৰ আগত শুক্লপক্ষৰ একাদশী পৰে, এই একাদশীটো আমলখি একাদশীৰে নামে জনাজাত আৰু খুব গুৰুত্বপূৰ্ণ একাদশী। গতিকে এইবাৰ মানি চাওক, নিশ্চয় ইয়াৰ খুব ভাল ফল আপোনালোকে লাভ কৰিব।